মানুহবিলাকে বেয়াকে কয় ন যে ল'ৰাৰ এনেকুৱা হৈছে দেখোন, ল'ৰাৰ এনেকুৱা হৈছে দেখোন, ল'ৰাৰ এনেকুৱা হৈছে, সেই বস্তুটো আটাইতকৈ বেয়া হয় আমাৰ সমাজৰ কাৰণে। মানে মোৰ একো প্ৰব্লেম নাই ভিক্টৰ দা, আপুনি নিজেও গম পায়। মই যিখন মানে হেৰি কৰো চচাইটিত, আমাৰ মা দেউতাহঁতক মানে বহুতে বেলেগ কথা কয়, যিমান কৈ আছে মানে আজিলৈকে, যিমান কাম কৰো মই, মা দেউতাই শুনিব লাগে। মই এটা তো মই সেইটো এটা বস্তু মই এটা মই এটা কথাই কলো, মই মোৰ কথাটো শুন। আমি হয় অসমীয়া, আমি হয় অসমীয়া, আমি একেলগে থাকিব লাগিব। উম, আমি সদায় একেলগে থাকিম। মোৰ ভাইটি, মোৰ দাদা হিচাপে দায়িত্ব আছে মৰম কৰা, চেনেহ কৰা। লগতে যদি দাদাৰ ভুল হয়, ভাইটিয়ে দেখাই দিব লাগিব, দাদা আপোনাৰ ভুল হৈছে, হুম 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 হয়নে? হুম 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 মই অসমৰ ৰাইজৰ আগত কৈছো মোৰ ভুল হৈছে, ঠিক আছে, মই কিবা এটা কলো, মোৰ ভুল হৈছে, মই চৰি কৈছো। হুম হুম। চৰিটো তই কোৱা নাই এতিয়ালৈকে একবাৰো। নাই নাই নাই, মই মোৰ ফালৰ পৰা চৰি। কৈছো নাই? মোৰ যদি নাই নাই মই কৈ দিওঁ, নাই, মোৰ যদি যিটো মই কৈছো ৰিয়েকচন আছিলে আৰে সেইটো। তই চৰি কবই নালাগে। মই কি কলো? চৰি মই কৈছো নাই? হয় হয় হয়। আৰু চৰি কলে এটা মানুহ সৰু হৈ যায় নেকি? নাই নাই নাই, সৰু হৈ নাযায়, 100% নাই। 100টা মানুহ, মই কৈ আছো 100টা মানুহ ক'ব বোলে ভিতৰত আছে, ভয় খাইছে, ভয় খাই কিনে বোলে ধ্ৰুৱক। মই মা কামাখ্যাৰ ওপৰত ময়ে কৈ আছো, ই তামাম ভয় কৰো মই। সেনেকুৱা একো নাই। নাই মোৰো যদি, মই যিটো ভিডিঅ' বনাইছিলো সেইটোৰ পৰা আপোনাৰ যদি কিবা, আপোনাৰ যদি বেয়া লাগিছে বা হেৰি কাৰণে হাৰ্ড হৈছে, আপুনি তাৰ কাৰণে মোৰ ফালৰ পৰা চৰি, সেইটো ময়ো ক'লো। মই কলো মই বেয়া পাবলগীয়া একোৱে নাই। তই 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 মানে তাতে মই মা কামাখ্যাৰ ওপৰত মই কমেণ্ট কৰিলো, কিন্তু তই কৈছ ন যে মোৰ মা দেউতাই বেয়া পাইছে। মা দেউতা য'ত আহি যায় ন, তাতে ভিক্টৰ আছে কমেণ্ট নকৰে। তাতে ভিক্টৰ আছে এটা কাৰণে তো কমেণ্ট নকৰে কিয়? তই 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 মোৰ সৰু ভাইটিৰ দৰে, তই মৰম লগা ভাইটি এটা। মইতো আমি একেলগে আছো নাই? এটা কথা কওঁ, আমি ভিক্টৰ চেনা হয়নে নহয়? এইটো কথা কওঁ। হয় হয় হয়। আমি ভিক্টৰ চেনা হয়নে নহয়? তই মোৰ তাত পঢ়িছ নে নাই পঢ়া? সঁচা কথা মই কবি। কৰিছো কৰিছো। মই যেতিয়া কোচিং কৰি আছিলো আপোনাৰ এছআই চাব ইন্সপেক্টৰ কোচিং কৰি থাকোতে আপোনাৰ 2টামান ক্লাছ ইউটিউবত কৰিছো মই, সেইটো হয়। আৰু আপোনাৰ ভিডিঅ'টো চাই থাকো। এতিয়া মই চৰি কৈ আছো, মই আৰু কিবা ক'ব লাগিব? চৰিত বাহিৰে আৰু যদি কিবা ক'ব লাগে কৈ দে, মই চবৰে আগত কৰিম, মোৰ লাজ নাই। মই মানুহটো নিৰ্লজ্জ মানুহ, মই চেহেৰা পাগলা মানুহটো। নাই নাই একো নাই, সেনেকুৱা একো চৰি ক'ব লগা কথা নহয়। এইটো অলপ হয় মিছ আণ্ডাৰষ্টেণ্ডিং হয়, আপুনিও কিবা এটা হয়তো ভুল দেখা পাইছিলে বা কিবা দেখা পাইছিলে, আপুনি ক'লে। তাৰপিছত মানুহ একচুৱেলি প্ৰব্লেমটো হৈ যায়, মই আপোনাক আৰু এবাৰ কওঁ, চব যিসকলে চাই আছে তেনেকে ভিক্টৰ দাই কথাটো ক'লে, ঠিক আছে, ভিক্টৰ দাই তাৰপিছত আকৌ কিবা গালি পাৰিছে এটা সৰু ল'ৰা হিচাপত, বা তেওঁ কয়ে আগৰ পৰা, একো ডাঙৰ কথা নহয়, এইটো গুচি গ'ল। তাৰপিছত 2 দিন 3 দিন একো হোৱা নাই, কিন্তু এই পেজ বিলাকত বহুত ভাইৰেল হৈ আছে। তাৰপিছত মোৰ তাত বহুত হেট কমেণ্ট আহি আছে। তাৰপিছত মোৰ ভিডিঅ' বিলাকত চব কমেণ্ট যে তোৰ ভিক্টৰ দাই এনেকে কৈছে, তোক এনেকে ফালি দিছে, তোৰ কাম নাই কাম নাই। তো অলপমান ময়ো ডিষ্টাৰ্ব হৈছিলো, কাৰণ আৰু তাতকৈ ডাঙৰ কথা, মোক ঘৰৰ মানুহৰ পৰা ফোন আহিছে যে মাহঁতে ফোন কৰিছে যে আমাক এনেকে কৈ আছে গাঁৱত, বা মোৰ মা দেউতাহঁতক বা মোৰ মামাহঁতক বা চবকে আৰু। তো মোৰ অলপমান বোলো মোৰ বেয়া লাগিছে যে, কাৰণ মইতো একো কৰাই নাই, কাৰণ মইতো ভিক্টৰ দাক সেনেকে নাজানোৱে পাৰ্চনেলি, দেখি থাকো হেৰি থাকো। তো সেইটো কাৰণে অলপমান ময়ো ৰিয়েকশ্যন এটা দিলো যে মোৰ বেয়া লাগিছে সেই বস্তুটো। সেইটো বস্তু বহুত বেছি ভাইৰেল হৈ গুচি গ'ল, বা সেইটো বস্তু বেলেগ পেজ বিলাকেও চলালে, বহুত ডাঙৰ ডাঙৰ পেজ বিলাকে চলালে, সেইটো নহয়, বস্তুটো বেৰি বস্তুটো হৈ গ'লে। মই কৈ আছো চা, এটা আজি মানুহবিলাকৰ যে নেটৱৰ্ক বেয়া অলপ নেকি? এটা সৃষ্টি কৰিছে। হেল্ল', হেল্ল', আছে 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 কওক।